গৌতম মাৰ কি হ'ল? তাকেতো ৰ'বা, কি বা হ'ল মাৰ? ডক্তৰ আহিলেহে গম পাম। গৌতম ডক্তৰ আহিছে। আহক ডক্তৰ, চাওকচোন মাৰ কি হ'ল। চিন্তা কৰিব লগা একো নাই, ঠিক হৈ যাব। ডক্তৰ, যদি একোৱে হোৱা নাই তেতিয়াহ'লে মাৰ কিয় বেহুচ হৈ পৰি গ'ল? মানুহজনী খুব দুৰ্বল হৈ গৈছে। কিবা টেনচন হৈ আছে নেকি ঘৰত? তেওঁ বহুত টেনচন লৈ আছে, সেইটো কাৰণে তেওঁ বেহুচ হ'ব পৰি গ'ল। চিন্তা কৰিব লগা একো নাই, মই কেইটামান ঔষধ দি দিম, আপুনি টাইমমতে খুৱাব। আৰু এইটো মনত ৰাখিব যে তেওঁ কোনো ধৰণৰ চিন্তা নলয়। ঠিক আছে ডক্তৰ, এতিয়া মই আহোঁ। ব'লক মই আপোনাক আগবাঢ়ি থৈ আহোঁ। বৌ, মাক চাবাচোন। হ'ব তুমি যোৱা। মা আপোনাৰ যে কি হ'ল? আপুনি ইমান টেনচন ল'ব লগা হ'ল এইকেইটাৰ কাৰণে? তোমাৰ এতিয়া শান্তি হৈছে নহয় মাৰ এনেকুৱা অৱস্থা দেখি? বাইদেউ আপুনি কিয় তেনেকে কৈছে? চুপ থাকা, তুমি মোক বাইদেউ বুলি নামাতিবা, তোমাৰ মোৰ একো নহয়। তোমাৰ যদি অলপো লাজ আছে যোৱা এইটো মোৰ পৰা। মোৰ মৰটো ডাঙৰ বোৱাৰী। মা আপুনি ভাল পালেনে? অলপ পাইছো ৰবা। কি হৈছে মোৰ? একো হোৱা নাই দিয়ক মা, আপুনি ইমান টেনচন নল'ব, অলপ ৰেষ্ট লওক আপুনি। মা আপুনি ভাল পালেনে? তোক মোৰ ৰুমত কোনে সোমাব দিছে? ওলা মোৰ ৰুমৰ পৰা, ওলাবলৈ কৈছো নহয়। মোৰ মূৰটো ইমান বিষাইছে। তুমি শুনা নাই নেকি? তোমাৰ মা যাব দিছে নে? যোৱা ইয়াৰ পৰা। মা আপুনি এতিয়া ৰেষ্ট লওক। হ'ব দিয়া যোৱা। বোৱাৰী, ডাঙৰ বোৱাৰী এইফালে আহাচোন। মা মাতিছিলে মোক। মা মাতিছিলে? মাতিছিলো। তুমি কিবা কাম কৰি আছা নেকি? নাই মা, মোৰ কাম শেষ হ'ল। কিয় মা? বলাচোন আমি এঠাইৰ পৰা ফুৰি আহোঁ। বহুত দিন বাহিৰত যোৱাই নাই ফুৰিবলৈ। হ'ব মা, এতিয়াই যাব নেকি? ব'লা গৈয়ে আহোঁ। বলক তেনেহ'লে। কিন্তু মা ঘৰটো কোনে ৰাখিব? কিয়, সেইজনী আছে নহয়, সেইজনীক কোৱা ঘৰটো ৰাখিবলৈ। এনেই সেইজনীৰ কাৰণে মোৰ চোৰ একেবাৰে বেয়া হৈ থকা হৈছে, কামেই নকৰা হৈছে মোৰ চোৰ। মা আপুনি গৈ থাকক, মই এজনীক কৈ থৈ গৈ আছো। ঠিক আছে আহা। পৰি এইফালে আহচোন। বাইদেউ মাতিছিলে মোক, তোমাক নামাতি কাক মাতিম? ঘৰটো চাবা, মা আৰু মই বাহিৰৰ পৰা ফুৰি আহোঁ। হ'ব বাইদেউ, আপোনালোক যাওক। পৰি, তুমি অকলে ইয়াত কি কৰি আছা? আজিচোন তোমাক অলপ ফূৰ্তিত থকা যেন লাগিছে, জানিব পাৰিমনে? মা আৰু বাইদেউ বাহিৰত ফুৰিবলৈ গৈছে। আজি প্ৰথমবাৰ মাহঁতে মোক ঘৰটো চাবলৈ কৈ থৈ গৈছে। মোক যে অলপ অলপ বিশ্বাস কৰিবলৈ আৰম্ভ কৰি দিছে, সেয়া ভাল লাগিছে বহুত। হয় নেকি? ভালেই হ'ল দিয়া, লাহে লাহে চব ঠিক হৈ যাব, তুমি চিন্তা নকৰিবা। আপুনি অফিচত যায় নেকি? মই অফিচত যাওঁ, দেৰিয়ে হ'ল আজি। যাওক তে। গৌতম, কি হ'ল তোৰ? মন মাৰি এনেকে বহি আছে যে? মা, মই অফিচত কিবা কামত এবছৰৰ কাৰণে বাহিৰত যাব লাগিব। কিয়? তই নগলে নহয় নেকি? আন কাৰোবাক পঠাব দিবি। নহয় মা, ময়ে যাব লাগিব। উপায় নাই দে, যাবতো লাগিবই তেনেহ'লে। এইটোৱে ভাল চান্স হ'ব সেইজনীক ঘৰৰ পৰা উলিওৱাৰ বাবে। মা, কি ভাবি আছা? নাই দে, একো ভবা নাই, কিন্তু মনটোহে বেয়া লাগিছে। ইমান দিনৰ কাৰণে যাবি তই? পিছে কেতিয়া যাবি? অহাকালিয়ে যাব লাগিব। হয় নেকি? তেনেহ'লে কিবা এটা খাই ল'বি আৰু ৰেষ্ট কৰি ল। কাইলৈৰ পৰা ৰেষ্ট কৰিব পাওঁ নে নাপাওঁ ঠিক নাই। হ'ব মা। পৰি, তুমি দুখ নকৰিবা, মই সোনকালে অহাৰ চেষ্টা কৰিম। আৰু মাহঁত আছে নহয়, বৌহাল আছে নহয়, সিহঁতৰ লগত মিলিজুলি থাকিবা। আপুনি চিন্তা নকৰিব, মই সকলোৰে লগতে মিলি থাকিম। আপুনি টাইমমতে খোৱা বোৱা কৰিব। নাকান্দিবা মাজনী, মই আহিম নহয়। মা, বৌ, পৰিক চাবা ভালকৈ। হ'ব দিয়া, তুমি চিন্তা নকৰিবা। যা এতিয়া সোনকালে, তোৰ ট্ৰেইনখন গুচি যাব এতিয়া। আৰু ঘৰৰ কথা চিন্তা নকৰিবি, মই সকলো ঠিক কৰি দিম। হ'ব মা, ভালকৈ থাকিবা তে সকলোৱে, মই আহিলোঁ। যা বৌ।
মুক্ত ভালকৈ থাকিবি খোৱা বোৱা টাইমতে কৰিবি হ'ব দিয়া মা। সদায় ফোন কৰি থাকিবা কিন্তু হ'ব হ'ব। যা ইয়াতে এতিয়া এনেকৈ থিয় হৈ থাকিব নালাগে ঘৰৰ কাম কোনে কৰিব যা কামবোৰ শেষ কৰিবা হ'ব মা মা মই ভাবিছো মা ঘৰৰ পৰা এবাৰ আহো নেকি বহুত দিন হ'ল যোৱাই নাই মাৰো খবৰ পোৱা নাই ক'ত যাবা আহিছ তাই ক'তো যাব নোৱাৰা ঘৰত কামবোৰ কোনে কৰিব তই বাহানা এইবোৰ চব একো দৰকাৰ নাই ক'তো যাব নোৱাৰা যা ঘৰৰ কাম কৰগৈ কিন্তু মা মোৰ মাৰ ঘৰলৈ বহুত মনত পৰিছে মালৈ বহুত মনত পৰি আছে এবাৰ যাই আহো দিয়ক যদি তই ইমানেই মনত পৰিছে তেতিয়াহ'লে বিয়া হৈছিলে কিয় আহিছে কিয় এখন ঘৰত সেইখন ঘৰতে থাকিব লাগিছিলে নোৱাৰা বুলি কৈছ নহয় নোৱাৰা যাব কি হ'ল ইমান খঙত আছে যে নাই দিয়া কোৱা কিবা কাম আছিল নেকি মা মই ভাবিছো মা ঘৰৰ পৰা এবাৰ আহো মাৰ বোলে গাটো বেয়া বহুত দিন যোৱা নাই মই গৈয়ে আহিম কি হৈছে নো বিয়নী এই মূৰটো ঘূৰাই আছে বোলে আৰু চুগাৰটো অলপ বাঢ়িছে খবৰ এটাকে লৈ আহো হয় নেকি যোৱা যোৱা তেনেহ'লে মাও ভাল পাব তোমাক তুমি গ'লে যদি কেইদিনমান থাকিব মন আছে থাকি আহিবা একো নহয় মই আছো নহয় মই ঘৰৰ বোলে সকলো চাম হ'ব মা মই আহিছো তেনেহ'লে যোৱা ভালকৈ যাবা মা বাইদেউচোন মাকো খবৰ ল'ব গ'ল মই কিয় যাব নোৱাৰো তই নোৱাৰা বুলি কৈছো নহয় যা তই ইয়াতে এতিয়াও ৰখি আছ হ'ব মা আহিছে মাকৰ ঘৰত যাব মা অ মা তুমি আহিলা অ মা শুনজনী তোমাৰ কেনেকুৱা লাগিলে আইতাৰ ঘৰত গৈ শুনজনী এতিয়া ৰুমত যোৱা কাপোৰখিনি খুলি ল'বা ঠিক আছে আইতা বোৱাৰী তোমাকচোন কেইদিনমান থাকিব দিছিলো তুমি কিয় ইমান সোনকালে আহিলা মা মোৰ তাত থাকি ভাল লগা নাছিলে আপোনাক এৰি একদম ভাল লগা নাই সেইটো কাৰণে মই গুচি আহিলো হয় নেকি সঁচা কথা ক'ব গ'লে মোৰো তুমি নোহোৱা কাৰণে একদম ভাল লগা নাছিলে ঘৰটো কিবা খালী খালী লাগি আছিলে এতিয়াহে তুমি অহা ঘৰটো ঘৰৰ নিচিনা লাগিছে মানুহ থকা যেন লাগিছে যোৱা এতিয়া ৰেষ্ট কৰি লোৱা অলপ হ'ব মা মা আবেলিকে মোৰ ফ্ৰেণ্ড কেইজনীমান আহিব হয় নেকি ভালেচোন আহক দিয়া মাতিবা কিন্তু মা পৰীৰ কথা সিহঁতে গম নাপায় নহয় কি ক'ম কিনো ক'বা কৈ দিবা ঘৰত কাম কৰা মানুহ হয় বুলি ঠিক আছে মা আমাক মাতি তাই মানুহে নাইচোন ক'ত গ'ল তাকেতো ক'ত গ'ল বা তোমালোক আহি পালা অ আণ্টি আহি পালো আণ্টি আপোনাৰ বোৱাৰী ক'ত আছে ৰ'বা ৰুমতে তাই গমেই পোৱা নাই চাগে তোমালোক বহাচোন মই তাইক মাতি দিছোঁ ৰ'বা ঠিক আছে তহঁত আহি পালি দেৰি হ'ল নেকি নাই বেছি দেৰি হোৱা নাই তইনো ক'ত আছিলি এই মাজনী খুৱাই আছিলো তাইক টোপনি লাগিছিলে অ হয় নেকি পিছে তই শাহুৱেতো বহুত ভাগ্য কৰি পাইছা দেই হয় নেকি পিছে বাকী খবৰ ক তহঁতৰ ভালে দে আছো দে কিবাকে বিয়া কেতিয়াকৈ পাতিবি নে এনেকে থাকিবি তহঁতে চাই আছো ৰ তোৰ নিচিনা ভাল পৰিয়াল পালেতো আজিয়ে বিয়া পাতো পাতি পাতি চিন্তা নকৰিবি বাইদেউ কফি আনিছিলো অ টেবুলত থৈ যা বাইদেউসকল খাওঁ বাইদেউ আপোনাকো দিছো হ'ব এতিয়া যা আমি খাই ল'ম কোন আছিলে এইজনী নাই দে কোনো নহয় খাচোন ধুনীয়া বনাইছে দেই ধুনীয়া লাগিছে ভালে দে তহঁতৰ ঘৰৰ কাম কৰা মানুহ আছে তাকো ইমান ধুনীয়া ধুনীয়া খানা বনাই ময়ো যদি এনেকুৱা ধুনীয়া কাম কৰা মানুহ পালো হয় সঁচাকে ভাল লাগিছেনে অ তো নিশ্চয় কিয় কম মাজে মাজে আমাৰ ঘৰতে পঠাই দিবিচোন আমাৰ ঘৰতে এনেকুৱা ধুনীয়া ধুনীয়া খানা বনাই দিব অ তুমি আহিলা তুমি কিন্তু ধুনীয়া ধুনীয়া খানা বনাইছা ধুনীয়া লাগিলে খাই আমাৰ ঘৰতো আহিবাচোন কেইদিনমান এনেকুৱা ধুনীয়া ধুনীয়া খানা বনাই দিবা সঁচাকৈ দেই তই বহুত লাকি হয় দেই এনেকুৱা ধুনীয়া খানা বনা কাম কৰা মানুহ পাই গৈছা যে বাইদেউ আপোনালোকে কি কৈছে এইবোৰ কোন কাম কৰা মানুহ কিয় তুমিয়ে দেখোন কাম কৰা মানুহজনী আমি তোমাৰ কথাহে কৈ আছিলো বাইদেউ আপোনালোকে ভুল বুজিছে মই এইখন ঘৰৰ কাম কৰা মানুহ নহয় সৰু বোৱাৰীহে কি কৈছা এইবোৰ তুমি সৰু বোৱাৰী এইখন ঘৰৰ তই আমাক কিয় বনাই তাই এইখন ঘৰৰ চাকৰি নহয় তাত সৰু বোৱাৰীহে তই আমাক ইমান মিছা কথা ক'লি তোৰ লাজ লগা নাই ইমান মিছা কথা কোৱাৰ বাবে ঘৰৰ বোৱাৰী এজনী হয় আন এজনী বোৱাৰী
বেয়াটো ভাবিলে মোক বেয়া নাপাবি তহঁতে হ'ব হ'ব চব বুজি পাইছো আমি এতিয়া যাওঁ ৰুমি বল নাযাবিচোন তেনেকৈ তহঁতেচোন নাখালি আকৌ খাই ল হ'ব এইবোৰ জনাৰ পিছত আমাৰ একো খাব মন নাই বল বাইদেউ কি হৈছে এইবোৰ মিঠাবোৰ কিয় পেলাই দিলে নহ'লে কি তোক খুৱাই দিব লাগিছিল নেকি তোৰ কাৰণে আজি মোৰ বান্ধৱীয়ে মোৰ ঘৰত আহি মোকে বেয়াকৈ কৈ গ'ল তোৰ কি দৰকাৰ আছিল সেইবোৰ ক'বলৈ হা কিন্তু বাইদেউ মই যিটো সঁচা সেইটোহে কৰিছো তোৰ বহুত চখ হৈ গৈছে নহয় এইখন সৰু বোৱাৰী খোৱাত ৰ তোক আজি দি আছো ৰ মা অ মা হেল্ল' বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব